হে গাইজ, এতিয়া আমি যাব লৈছোঁ ফুৰিবলৈ। এতিয়া গধূলি 6:30 বাজিছে আৰু এতিয়া ওলাই মেলি লৈছোঁ। আৰু মই এনেকুৱা লং ফ্ৰক এটা পিন্ধিছোঁ, মাহীয়ে দিছিলে পূজা বুলি গিফ্ট। চ' সেয়া পিন্ধি মেলি এতিয়া যাব লৈছোঁ আৰু আপোনালোকে চাই থাকক ব্লগটো। যাবলৈ ৰেডি, আমি চব ওলাই মেলি ৰেডি হৈ গ'ল। ৰেডি, তাৰপিছত এইটো ৰেডি, পাগলটো ডিষ্টাৰ্ব কৰি থাকিব, অকল ৰিলচ বনোৱা সময়ত অকল ডিষ্টাৰ্ব কৰিব। ঠিক আছে, তেনেহ'লে ব'লক আমি দেখাই থাকোঁ আমাৰ যোৰহাটৰ পূজা ক'ত ক'ত যাওঁ আপোনালোকক দেখাই যাম। চব পূজা মণ্ডপ, আজি কেইখন পূজা মণ্ডপ ফুৰোঁ আপোনালোকক দেখাই থাকিম। ত' যোৱাৰ আগতে মই ভাবিছিলোঁ চবকে এবাৰ এবাৰ দেখাই দিওঁ। এয়া হ'ল মানৱ, তাৰপিছত এইফালে মানৱৰ ৱাইফক মোৰ ভণ্টি এনেকৈ চাদৰ ঠিক কৰি দি আছিলে। চ' এয়া হ'ল তৃষ্ণা, তাৰপিছত এয়া ভণ্টি, তাৰপিছত এয়া হাজবেণ্ড পূৰা ওলাই মেলি ৰেডি। তাৰপিছত মাহীও আমাৰ লগত যাব। আৰু এয়া ছাইডত মা নাযায়, মায়ে আমাক চাই আছিলে মানে কোনে কি কি পিন্ধিছে চাই আছে আহি কিনে। তাৰপিছত এয়া মই ভাবিছিলোঁ এবাৰ আপোনালোকক গোটেই মানে আমাৰ ভোগদৈ দলঙৰ দৃশ্যটো দেখাই দিওঁ। তাৰপিছত এয়া হ'ল ভোগদৈ দলঙৰ দৃশ্য। লাহে লাহে মানুহবিলাক ওলাই আহিছে আৰু তাৰপিছত এইফালে পূৰা একদম পুলিচে ডিউটি দি আছে। তাৰপিছত এয়া এতিয়া আমি ওলাই আহিছোঁ, এতিয়া আমি ঠাকুৰবাৰী পালোহি। মই মানুহ দেখি একদম পাগল হৈ গৈছোঁ। তাত ইমানেই মানুহ, বাপৰে বাপ, নৱমীৰ দিনাখন অষ্টমীতকৈও নৱমীত বেছি মানুহ। তাৰপিছত এয়া আপোনালোকে চাই যাওক তেনেহ'লে। পূৰা মানুহ ভিৰ, একদম একো খোলা মেলা নাই, পূৰা ভিৰ মানে একদম। যোৰহাটত মানে দুবছৰ পূজা নোহোৱা মানে হেৰি ওলাই দিছে একদম, এনেকুৱা মানুহ। এতিয়া গড়ালিততো আৰু মানুহ হ'ব, এতিয়া গড়ালিত আপোনালোকে চাব। আমি এতিয়া আছোঁ ষ্টেচনৰ ওচৰৰ পূজা মণ্ডপত। আৰু ষ্টেচনৰ ওচৰত ইমান ধুনীয়া লালকিল্লা বনাইছিলে, সেইটোকে চাবলৈ আমি তালৈ গৈছিলোঁ। ত' বহুতেই ধুনীয়া লাগিছিলে, বাট আমি ভিতৰত সোমাব পৰা নাছিলোঁ মানে, আৰু ওপৰত উঠিব নোৱাৰিলোঁ লালকিল্লাৰ ওপৰত আছিলে। এতিয়া আমি গৈ আছোঁ চাবলৈ, বহুতেই ধুনীয়া ডেক'ৰেশ্যন কৰিছিলে, একদম মানে ভাষা নাই মানে ক'বলৈ, ইমানেই ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আপোনালোকক অকণমান ওচৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিছোঁ মই। এয়া হাজবেণ্ডে ব্লগ বনাই আছে, এতিয়া ওচৰৰ পৰা আপোনালোকক দেখাব, যিহেতুকে মানুহ বেছি সেইকাৰণে মই মোবাইল মানে ব্লগ কৰিব পৰা নাই। তাৰপিছত এয়া দেখিছেনে মানুহ কিমান ভিৰ। তাৰপিছত তাৰ ডেক'ৰেশ্যনটো মোৰ মানে চাই বহুত ভাল লাগিলে। আৰু এয়া হ'ল ভিতৰৰ ডেক'ৰেশ্যন। আপোনালোকে দেখিলে একদম ষ্টেচনৰ পূজা মানে ইমানেই ভিৰ, একদম সোমাব পৰা নাই মানুহ। তাৰপিছত এতিয়া আহি মেলি অকণমান বোলো ষ্টেচনতে অকণমান ৰেষ্ট লওঁ। এইখিনি আহোঁতে একদম ভাগৰ লাগি গৈছে, আৰু বাকী পূজা মণ্ডপ আছেই চাবলৈ, বাকী আছে। তাৰপিছত ইমানেই ভিৰ, বাপৰে বাপ, একদম। তাৰপিছত এতিয়া অলপ বহি লওঁ, ৰেষ্ট লৈ লওঁ, ফটো চটো ক্লিক কৰি লওঁ, ভিডিঅ' চিডিঅ' বনাই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বহি আছোঁ এতিয়া ষ্টেচনত, গোটেই সোপাই একদম ভৰি বিষাই গৈছে আমাৰ। ইফালে এয়া বহি আছে দুটা, তাৰপিছত মাহীও ইফালে বহি আছে। আমি এতিয়া অলপ ৰেষ্ট লৈ লৈছোঁ, তাৰপিছত আৰু ফুৰিবলৈ বাকী আছে। এই টাইম মাথাটো বেয়া কৰি দিম। कौन है ये लोग? कहाँ से आते हैं? চ' গাইজ, এয়া হ'ল ষ্টেচনৰ ওচৰতে হৈ থকা এভাগ পূজা মণ্ডপ, মানে ষ্টেচনৰ কাষতে হৈ আছিলে।
একজেক্ট জেগাটো মই নাজানো, খালি ষ্টেচনৰ লগতে লাগি আছিলে, মানে ষ্টেচনৰ অপজিট ছাইডৰ জেগাটোতে মানে হৈ আছিলে। তাৰপিছত তাতো আমি এবাৰ সোমাই আহিলোঁ। তাৰপিছত এইটো মণ্ডপৰ পাছত আমি গ'লোঁ বাছবাৰী মণ্ডপত। তাৰপিছত এই দেখিছেনে মানুহ পূৰা ভিৰ হৈ আছে। আমি ভিতৰত নোসোমালোঁ, ইয়াত যিহেতু বহুত ভিৰ হৈ আছে সেইকাৰণে ভিতৰত ঠেলা হেঁচাত নোসোমালোঁ, বাহিৰৰ পৰাই মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত এতিয়া আহি আমি এতিয়া থানা ৰোডৰ পূজা মণ্ডপত আহি পালোঁহি। থানা ৰোডত বাপৰে ইমানেই ভিৰ, মানুহ সোমাব পৰা নাই হেঁচা ঠেলাত, আপোনালোকে দেখিছেই। তাৰপিছত এতিয়া মই দেখাইছোঁ আপোনালোকক দেৱী মাক। ভালকৈ কৰিব পৰা নাছিলোঁ ভিডিঅ'টো। এয়া হ'ল মূৰ্তিভাগ থানা ৰোডৰ। চ' গাইজ, থানা ৰোডৰ পৰা আহি আমি ডাইৰেক্ট JPR নগ'লোঁ। যাবলৈ মনটো আছিলে কিন্তু ইমানেই ভাগৰ লাগিলে আমাৰ, যাবলৈ মন নগ'লে, সেইটো কাৰণে নগ'লোঁ আৰু। তাৰপিছত এতিয়া আমি ডাইৰেক্ট ঘৰ যাম বুলি ভাবিছোঁ। তাৰপিছত দেখিছেনে অহা সময়ত ইমানেই মানুহ ভিৰ, পূৰা একদম ৰাতি 9:30মান বাজিছিলে এইখিনি সময়ত, ইমানেই মানুহ ভিৰ, মানুহ কমা নাই মানে। তাৰপিছত এতিয়া আমি লাহেকৈ ঘৰলৈ যাম আৰু। এয়া এবাৰ আপোনালোকক গড়ালি দৃশ্য দেখাই দিছোঁ আকৌ এবাৰ, ইমান ভিৰ দেখিছে আপোনালোকে। গাইজ পূৰা ভাগৰ লাগি আহিছে একদম থানা ৰোডত চাই মেলি, আৰু খাওক নহ'লে JPR যাবলৈ। সেইকাৰণে ভাবিছোঁ কিবা এটা খাই কিনে যোৱাই ভাল আৰু ঘৰলৈ। একদম ভাগৰ লাগি গৈছে একদম, মানে ইমানেই ভৰি বিষাইছে, একদম কিবা কিবি লাগিছে গাটো, সেইটো কাৰণে কিবা এটা খাই লওঁ ঘৰলৈ যাম। গাইজ আমি কৈছিলোঁ আমি খাবলৈ যাম বুলি, কিন্তু মানে এনেকুৱাই লাগ বেয়া, আজি এখনো মানে ৰেষ্টুৰেণ্ট বা হোটেল এখনো মানে কি চব পূৰা ফুল হৈ গৈছে, আৰু য'ত আছে মানে খালী আছিলে তাতেও চব মাল শেষ হৈ গ'ল। সেইটো কাৰণে এতিয়া কি কৰিবলগীয়া হ'ল, বস্তু ঘৰলৈ আনি আকৌ চাহ বনাই আকৌ খাবলগীয়া হৈছে। পূৰা ভোক লাগি আহিছে। এতিয়া 10:30 বাজিছে ৰাতি, আৰু এতিয়া আমি আহি পোৱা 10-15 মিনিটমান হ'ল আহি পোৱা। এতিয়া ড্ৰেছ চেঞ্জ কৰি এতিয়া চাহ খাব লৈছোঁ চিংৰাৰ লগত। চ' সেয়াই বুলি কৈ দিওঁ আপোনালোকক। আৰু সেয়াই মই ইমান ভালকৈ ব্লগ বনাব পৰা নাছিলোঁ, সেইকাৰণে JPR নগ'লোঁ। JPR পূজা আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ বহুতে ভৰি বিষাইছিলে, আৰু পূৰা মানে মানুহ ইমানেই ভিৰ, মানে সোমাবই নোৱাৰিলোঁ, সেইটো কাৰণে নোৱাৰিলোঁ আজি দেখাবলৈ। চ' কাইলৈতো দশমীয়ে, কাইলৈ উঠাবই। চ' কাইলৈ যাওঁ নাযাওঁ ঠিক নাই, সেইটো কাৰণে মই ভাবিছোঁ মোৰ ব্লগটো এতিয়া এণ্ড কৰি দিওঁ। ত' ঠিক আছে তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ। চ' গাইজ, আজি নেক্সট ডে হয়, আৰু আজি হ'ল শংকৰ উৎসৱ। গুৰুজনাৰ জন্মদিনৰ উপলক্ষে আমি এতিয়া যাব লৈছোঁ নামঘৰলৈ চাকি জ্বলাবলৈ। চ' এতিয়া মাহী আৰু মই ওলাই গৈছোঁ আমাৰ ওচৰৰে কাষৰে নামঘৰত। এতিয়া আমি গৈ যাম, তাৰপিছত চাকি দিম, তাৰপিছত অলপমান বহিম আৰু। তাৰপিছত এয়া আমি নামঘৰৰ পৰাই চাকি তাকি জ্বলাইয়ে দেখিছেনে, ল'ৰাখিনিয়ে ধুনীয়াকৈ বহি নাম গাই আছে, আমাৰ মানে গাঁৱৰ দাদা ভাইটিহঁত বহি কিনে। তাৰপিছত পূৰা ধুনীয়া নাম গাই আছিলে। তাৰপিছত ভাল লাগিলে গৈ কিনে। তাৰপিছত আজি ৰাতি ভাওনাও আছে, যিহেতু আজি গুৰুজনাৰ জন্মদিন। তাৰপিছত সেইটো কাৰণে ভাওনাৰ ভাগ পাতেই প্ৰত্যেক বছৰে, চ' সেইটো কাৰণে ভাওনাও আছে। সেইটো কাৰণে গোটেই ল'ৰাবিলাকে বহি মেলি আজৰি সময়ত এনেকৈ নাম গায়, বহুতে ভাল লাগিলে।
নাপালোঁ। এতিয়া অহা অলপ টাইম হ'ল, বেছি টাইম নবহিলোঁ যিহেতু চাকি জ্বলাবই গৈছিলোঁ। চ' চাকি তাকি জ্বলাই সেৱা চেৱা কৰি কিনে আহিলোঁ। এতিয়া ভাগৱত ঘূৰাব, এতিয়া ঘূৰালে তেতিয়া আৰু আমি ইয়াতে সেৱা ল'ম, ঘৰে ঘৰে যিহেতু সেৱা লয়। তাৰপিছত এতিয়া ল'ম আৰু আহিব হৈছে, তো সেইকাৰণে বহি আছোঁ। চাহ তাহ খোৱা নাই এতিয়ালৈকে, খাম এতিয়া খালি চাহ একাপ খাই ল'ম, তাৰপিছত ভাগৱতত সেৱা কৰি কিবা এটা খাম আৰু। এতিয়ালৈকে অহা নাই, ওলাইছে বোলে, হাজবেণ্ড গৈছে, এতিয়া ওলাইছে, ফোন কৰিছিলে। চ' এতিয়া ঘূৰাৰ পাছত আৰু আপোনালোকক দেখাই যাম আৰু কি কৰোঁ। আজি ভাওনাও আছে অৱশ্যে ৰাতি, কিন্তু ভাওনা চাবলৈ যাওঁ নাই এতিয়ালৈকে মোৰ কনফাৰ্ম হোৱা নাই, যিহেতু মানে আজিকালি ভাওনা চাওনা চাবলৈ মন নোযোৱা হৈ গৈছে, মানে টোপনি লাগে। সেইকাৰণে চাই লওঁ যাওঁ নে নাযাওঁ, যদি যাওঁ আপোনালোকতো মই ব্লগ আপোনালোকক দিমেই, পাবই আপোনালোকে যদি যোৱাটো হয়। ত' এয়া আহি গ'ল ভাগৱত ঘূৰাবলৈ, আৰু আমিও লগতে গৈছিলোঁ। আমাৰ ঘৰত সেৱা কৰিলে, যিহেতু আমাৰ ঘৰটো প্ৰথমতে পৰে আমাৰ মঠাউৰি, সেইকাৰণে আমাৰ ঘৰত সেৱা কৰিলে। তাৰপিছত এতিয়া এই খুৰীহঁতৰ ঘৰত সেৱা কৰি আছে, আমিও গৈছিলোঁ, মই আৰু মীনাক্ষী গৈছিলোঁ, মীনাক্ষী মোৰ লগত গৈছিলে। তাৰপিছত এয়া মই অলপমান ভিডিঅ' কেপচাৰ কৰি সেই মুহূৰ্তখিনি একচুৱেলি কেপচাৰ কৰি থ'বলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাব। চ' গাইজ, আজি গুৰুজনাৰ জন্ম বাদেও আজি দশমীও আছিলে। চ' সেইটো কাৰণে দশমী এতিয়া পূজা উঠাবলৈ লৈ গৈছে মূৰ্তিবোৰ গাড়ীত উঠাই উঠাই। তাৰপিছত মই বোলো কেপচাৰ কৰি থওঁ, আমাৰ ঘৰৰ ওচৰতে যিহেতু এনেকৈ লৈ গৈছিলে, তো সেইটো কাৰণে অলপমান কেপচাৰ কৰিলোঁ। তাৰপিছত এতিয়া আমিও এয়া বাহিৰত ওলাই কিনে চাই আছোঁ। তাৰপিছত মই গ'লোঁ মীনাক্ষীহঁতৰ ঘৰত, তাতে আমি চাবলৈ নগ'লোঁ, মানে এই যাব মাক আহিব এতিয়া নামঘৰত, যিহেতু আজি শংকৰ উৎসৱৰ হেৰি হৈ আছে, নাম হৈ আছে, চ' সেইটো কাৰণে তাতে আছে মাক। চ' এতিয়া আমি ইয়াত বহি আছোঁ, তাই যাব। তাৰপিছত এতিয়া আমি ধুনীয়াকৈ ইয়াত বহি লৈছোঁ, তাৰপিছত যাবলৈও মন গৈছে। তাৰপিছত এতিয়া কি কৰোঁ, কিবা এলাহ লাগিছে, চাই লওঁচোন যাওঁ যদি যাব। একদম ষ্টাইল কৰি লৈছে। গাইজ লাষ্টত উপায় নাপায় ময়ো ওলাবলগীয়া হৈ গ'ল, মানে মানৱ আৰু তৃষ্ণা আহিলে আমাৰ ঘৰত, আৰু সিহঁতি মানে জোৰ জবস্তি মোক মানে উলিয়ালে, আৰু হাজবেণ্ডো আহিছে লগত। তাৰপিছত এয়া এতিয়া আমি গঁৰালিত চাই আছোঁ, দেখিছেনে কিমান মানুহ, বাপৰে দশমীত বহুতেই হৈ গৈছে একদম মানুহ। তাৰপিছত এয়া এতিয়া উটাবলৈ গৈয়ে আছে, এতিয়া মিনিমাম চাগে 5:30মান বাজিছে। আমিও চাই আছোঁ বহিয়ে, তাতে ৰখি লৈছোঁ এটা জেগাত। তাৰপিছত একদম তালৈ যোৱা নাই, য'ত উটাই মানে তালৈ যোৱাগৈ নাই আমি ঘাটলৈ, কিন্তু আমি ইয়াৰ পৰাই চাইছোঁ, টাউনতে এনেকৈ ৰখি লৈছোঁ গঁৰালিতে। তাৰপিছত এনেকৈ আমি চাই আছিলোঁ। গাইজ এতিয়া আমি আহিছোঁ ফুচকা খাবলৈ, আৰু যিহেতু খানা নাখালে নহ'ব, যিহেতু খানা মেইন, আৰু নৱমীত যিহেতু আমি খাব নাপালোঁ, নৱমী ভাবিছোঁ নৱমীৰ হেৰটো আজি দশমী দিনাখনে উৰাই দিওঁ আৰু, কাৰণ কেলৈ কোনো এখন হোটেল খোলা নাপালোঁ, সেইটো কাৰণে খং এটা উঠি আছিলে বহুত বেয়াকৈ। চ' সেইটো কাৰণে ভাবিলোঁ আমি আজি আৰু এৰি দিয়াত নাই, আজিতো খাই যাবই লাগিব, আৰু মানুহ যিহেতু কম হৈছিলে লাহে লাহে, সেইটো কাৰণে আমি প্ৰথমতে ফুচকাই খালোঁ, তৃষ্ণা আৰু ময়ে খালোঁ, সিহঁতি নাখালে। তাৰপিছত এতিয়া ফুচকা খোৱাৰ পাছতেই আকৌ আমি গ'লোঁ হোটেললৈ, হোটেলত গৈ কিনে আমি চাওমিন খালোঁ। তাৰপাছত চাওমিনখিনি খাবলৈ, তাৰপিছত সেই এতিয়া আমাৰো পূজা এণ্ড হ'ল, আৰু এটা বছৰৰ কাৰণে গ'ল আৰু পূজা। এতিয়া নেক্সট বছৰ আহিব, নেক্সট বছৰ আৰু ভাল ভাল ব্লগছ বনাম।
তো ঠিক আছে তেনেহ'লে ময়ো মোৰ ব্লগটো ইয়াতে সামৰি দিওঁ, বহুত দীঘলীয়া হৈ গৈছে নহ'লে। তো আপোনালোকে এয়া পূজা চাওক, এনজয় কৰক। ঠিক আছে তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।